নমস্কাৰ, আশা কৰোঁ আপোনালোক সবাই ভালে আছে। আজি মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজিৰ ভিডিঅ'ত মই আপোনালোকক জনাম মেটাফৰ্ছৰ বিজনেছত কিমান জইনিং কৰিলে কিমান টকা উপাৰ্জন কৰিব পাৰি আৰু কিমান স্লট ল'লে কিমান টকা লাভ কৰিব পাৰি তাৰ বিষয়ে আপোনালোকক মই আজি ফুল ডিটেইলছ দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, তাৰে আশা ৰাখিছোঁ। হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকক জনাম মেটাফৰ্ছৰ স্লটত এছিষ্টমেটিক কেনেকৈ কাম কৰে। প্ৰথম এছিষ্টমেটিকত যেতিয়া প্ৰথম জইনিং আহে আপোনাৰ এই স্লটত আপোনাৰ ভৰে আৰু এই স্লটৰ পইচা আপোনাৰ আপলাইনত জেনেৰেট হয়, আপোনাৰ আপলাইনে পায়। আৰু 2 নম্বৰ ব্যক্তি যেতিয়া প্লেচমেণ্ট আহে আপোনাৰ ইয়াত আহিব, ইয়াৰ পইচা আপোনাৰ আপলাইনে পাব। যেতিয়া 3 নম্বৰ ব্যক্তিজন এইজনে দিছে বা আপুনি ডাইৰেক্ট দিছে, তেতিয়াহ'লেও আপোনাৰ ইয়াত মানে $5 আপলাইন দিয়ক বা আপোনাৰ ডাউনলাইন দিয়ক, আপোনাৰ $5 লগে লগে জেনেৰেট আৰু লগে লগে আপোনাৰ একাউণ্টত শ্ব' কৰিব ট্ৰান্সলেটত। 2 নম্বৰ ব্যক্তি যদি আপোনাৰ আহে ইয়াতো $5 আহিব। 3 নম্বৰ ব্যক্তি যেতিয়াও আহে তেতিয়া $5 আহিব। আৰু লাষ্টৰটো আপোনাৰ ৰিচাইকেলত হয়, আপোনাৰ আপলাইনে পাব। আপোনাৰ স্লটটো আৰু নতুনকৈ এনেকৈ নতুন বনি যাব। আৰু এটা কথা কওঁ আপোনালোকক, S6 স্লটত এইটো নন ৱৰ্কিং স্লট বুলি কোৱা হয়। কেলৈ কি ইয়াত স্লটত আপোনাৰ আপলাইন যে আপোনাৰ ছিনিয়ৰজন যদি কাম কৰিব, আপুনি যদি এক্টিভ আপলাইনৰ লগত আপুনি জইন হয়, সেইজন যদি কাম কৰে তেনেহ'লে আপোনাৰ এই স্লটত আপুনি যেতিয়া জইনিং কৰিব আপলাইনৰ তলত ইয়াত পৰিব আপুনি, তেতিয়া আপুনি একো কৰিব পৰা নাই, ফাইনেলি আপোনাক জইনিং দিবলৈ পৰা নাই বা আপোনাৰ মানুহ নাই পোৱা, তেতিয়া আপোনাৰ আপলাইন যদি কাৰোবাক ৰেফাৰ দিয়ে আপোনাৰ ইয়াত স্লটত পৰিব। তো আপোনাৰ স্লটটো গৈ কিনে কমপ্লিটলি এনেকুৱা স্লটটো বনিব আপোনাৰ। যদি আপুনি মানুহ দিয়া নাই, আপলাইনে যদি এতিয়া আপুনি আপলাইনৰ তলত পৰিলে তেতিয়া আপলাইনে কাৰোবাক জইন দিয়ে আপোনাৰ ইয়াত দিব। কেলৈ কি এইটো বাইনেৰী কনচেপ্ট লেগ মেইনটেইন নহয়, সেয়ে আপোনাৰ তলতে দিব লাগিব, তেতিয়া আপোনাৰ ইয়াৰ পইচা আপোনাৰ একাউণ্টত যাব। ফাইনেলি বুজি পাইছে, এইটো নন ৱৰ্কিং প্লেচ বুলি কয়, ৱৰ্কিং নন ৱৰ্কিং। আৰু ইয়াত যদি আপোনাৰ $10 স্লট হয়, আপুনি $10 আপোনাৰ ইনকাম আহিব। যদি $20 হয় $20 ইনকাম আহিব। মানে ফাইনেলি ইয়াত যিমানটো 100% ডিষ্ট্ৰিবিউটাৰ হয়, মানে ইয়াত 5% 10% নহয়, আপোনাৰ 100%। আপুনি $5 যদি ইনভেষ্ট কৰিছে আপুনি পাৰ জনৰ পৰা $5 কৰি ইনকাম পাব। আৰু S3 স্লটটো এনেকুৱা আছে, এছিষ্টমেটিক এনেকুৱা কাম কৰে, ইয়াত তিনিজনৰ পৰা এটা S3 স্লটটো কমপ্লিট হয় আৰু 3 জইনিঙৰ পৰা স্লট কমপ্লিট হয় ক'ব পাৰি। ইয়াৰ মেট্ৰিক কেনেকুৱা কাম কৰে, আপুনি যদি প্ৰথম জইনিং যদি আপোনাৰ যদি আহে ডাইৰেক্ট ৰেফাৰ, ইয়াত কোনো আপলাইন ডাউনলাইন ইয়াত নন ৱৰ্কিং প্লেচ আপলাইন ডাউনলাইনৰ পৰা ইনকাম নাহে। ইয়াত আপোনাৰ ডাইৰেক্ট ডাউনলাইন যদি ডাইৰেক্ট আপুনি কাৰোবাক ৰেফাৰ কৰিলে তাৰ পৰাই আপোনাৰ ইনকাম আহে। তো ইয়াত যদি আপুনি জইনিং কৰিলে S3 যদি কাৰোবাক জইন কৰে, আপোনাৰ ইয়াত লগে লগে $20 জেনেৰেট হ'ব। ইনকাম 70 হয় 60 rupees লগে লগে পাব, যদি এইটো আপোনাৰ $20 স্লট হয়। যদি $160 স্লট হয় তেনেহ'লে আপোনাৰ যদি $160 যদি এনেকৈ স্লট S3 স্লটটো $160 হয় তেনে আপোনাৰ 14,200 টকা জেনেৰেট হ'ব। আকৌ লগে লগে ৰেফাৰ কৰিলে আকৌ $20 যদি স্লট হয় আকৌ 760 rupees আকৌ লগে লগে পাব। 3 বছৰটো আপোনাৰ ৰিচাইকেল হৈ যাব, স্লটটো আৰু নতুনকৈ বনি যাব। তো আপোনাক বুজাব পাৰিছোঁ S3 মেট্ৰিক আৰু S6 মেট্ৰিক কেনেকৈ কাম কৰে। মানে S3 নন ৱৰ্কিং মানে ইয়াত আপলাইনৰ পৰা আপলাইন ডাউনলাইন কৰ্চলাইনৰ পৰা হেল্প পাই যাব, কিন্তু S3 আপোনাৰ ডাইৰেক্ট ৰেফাৰ কৰিব লাগিব। তো আজি মই ফাইনেলি বুজাওঁ আপোনাক মই কিমান টকা ইনভেষ্ট কৰিলে, কিমান স্লট ল'লে, কিমান টকা ইনভেষ্ট কৰিলে কিমান টকা ইনকাম কৰিব পাৰি। ফাইনেলি মই আপোনাক দেখুৱাম। যদি আপুনি মেটাফৰ্ছত আপোনালোকে যদি 3 নম্বৰ স্লটৰ পৰা জইনিং কৰিছে, মানে কিমান 3 নম্বৰ স্লটৰ পৰা যদি আপোনালোক জইনিং কৰে তেনেহ'লে মেটাফৰ্ছত 3টা স্লটৰ পৰা যদি জইনিং কৰে তেনেহ'লে আপোনাৰ ইনকাম কিমান আহিব। ফাৰ্ষ্ট ইনকাম আহিব আপোনাৰ এজনৰ পৰা আপলাইন পাব, কৈছিলোঁ এজনৰ পৰা আপলাইন পাব, ইয়াৰ লগে লগে আপুনি $20 ইনকাম আহিব 760 rupees। আৰু ছেকেণ্ড ব্যক্তিৰ ইনকাম এইটো আপলাইন যাব, ইয়াৰ আকৌ ইনকাম আহিব আপোনাৰ 760 rupees। থাৰ্ড তিনিজনৰ পৰা আহিব $5 $10 এইটো ৰিচাইকেলত যাব, $5 to $15 ইনকাম, মিনিমাম 1400 rupees। 4 লেভেলৰ পৰা আহিব ইনকাম আপোনাৰ $5 $10 $20 ইনকাম আহিব আপোনাৰ $35, ইনকাম আহিব 3,100 rupees। 5th মানুহৰ পৰা $5 $10 আকৌ এইটো $20 পাব, মিনিমাম আপোনাৰ ইনকাম আহিব 3,100 rupees। আপোনালোকে টোটেল ইনকাম কৰিলে 11,120। মানে আপুনি ইনভেষ্ট কৰিছে কিমান, আপোনাৰ ইনভেষ্ট কৰিছে মিনিমাম আপুনি ইয়াত 3,170 rupees, আপোনাৰ ইনকাম আহিলে 11,120।
মানে 6 ডাইৰেক্ট ৰেফাৰ যদি কৰে আপুনি 3 নম্বৰ স্লটৰ পৰাই আপোনাৰ ইনকম আহিব 11,000 যদি 3,000 টকা ইনভেষ্ট কৰে তেনেহ'লে আপোনাৰ ইনকম থাকিব 7,000 প্লাছ আপোনাৰ ইনকম ইয়াৰ পৰা আপুনি ইনকম জেনেৰেট কৰিব পাৰিব তো যদি আপোনালোকে যদি 6 লেভেলৰ স্লট ষ্টাৰ্ট কৰে যদি 6 লেভেলৰ পৰা যদি আপোনালোকে ষ্টাৰ্ট কৰে যদি ফাইনেলি আপোনাক দেখাব পাৰিছোঁ মই যদি আপোনালোকে প্ৰথম লেভেল $5 $10 $20 $40 $80 $160 যদি আপোনালোকে ইনভেষ্ট কৰে ফাৰ্ষ্ট ইনকম $20 যদি ফাৰ্ষ্ট 6 স্লটত 6 জনক ৰেফাৰ কৰিলে আপোনালোকে 6 স্লটত 6 জনক ৰেফাৰ যদি কৰে আপোনাৰ ইনকম আহিব ফাৰ্ষ্ট ইনকম আহিব $20 ইয়াৰ পৰা আহিব $20 ইয়াৰ পৰা $160 আমাৰ ইনকম আহিব 15,140 rupees মই দেখাব পাৰিছোঁ ফাৰ্ষ্ট 6 লেভেলত একটা 1 জইনিং যদি আপুনি কৰে মাত্ৰ এজনক যদি আপোনালোকে জইনিং কৰে ফাৰ্ষ্ট লেভেল যদি 6 লেভেলত যদি আপুনি এটা মানুহ জইনিং কৰে তেনে আপোনাৰ ইনকম আহিব $160 প্লাছ $20 ইনকম আহিব $180 ইজুকেল 15,840 মানে এজন যদি 6 নম্বৰ পৰা ষ্টাৰ্ট কৰে আপোনাৰ এজন মানুহ যদি আপোনাৰ জইন হয় 6 নম্বৰ তেনে আপোনাৰ ইনকম আহিব 15,840 টকা যদি 2 নম্বৰ সেকেন্ড দুজন মানুহ যদি আপোনাৰ 6 নম্বৰ লেভেলত আহে আপোনাৰ ইনকম আহিব মিনিমাম 15,840 টকা আৰু আপোনাৰ যেতিয়া 3 নম্বৰ মানুহ 6 নম্বৰৰ পৰা স্লট ষ্টাৰ্ট কৰিব তেনে আপোনাৰ ইনকম $5 $10 $40 $80 মিনিমাম $135 11,880 rupees আপোনাৰ ইনকম আহিব যদি বিজনেছটো আপোনাৰ 4জন মানুহ আপোনাৰ লগত ষ্টাৰ্ট কৰে 6 নম্বৰ স্লটৰ পৰা তেনে ইনকম আহিব আপোনাক প্ৰথম $5 সেকেন্ড $10 $20 $40 $80 $160 ইজুকেল 350 মানে $315 ইনকম আহিব আপোনাৰ ইনকম আহিব 27,720 যদি 4 নম্বৰ ব্যক্তি আপোনালোকে বিজনেছটো ষ্টাৰ্ট কৰে আপোনাৰ ইনকম আহিব 27,720 টকা যদি 5 নম্বৰ ব্যক্তি আপোনাৰ 6 নম্বৰ পৰা ষ্টাৰ্ট কৰে তেনে আপোনাৰ ইনকম আহিব মিনিমাম $315 ইজুকেল 27,720 টকা টোটেল আপোনাৰ ইনকম কৰিলে 5 জন আপোনাৰ বিজনেছত আহিলে আৰু 5 জনে 6 নম্বৰ স্লটৰ পৰা ষ্টাৰ্ট কৰিলে আপোনালোকৰ ইনকম আহিব মিনিমাম 99,000 ইনকম ইনভেষ্ট অনলি 27,000 ইনকম কৰিব পাৰিব যদি আপোনালোকে 12 নম্বৰ পৰা ডাইৰেক্ট 12 স্লট আছে 12 স্লট লৈ কিনে যদি আপুনি বিজনেছ কৰে আপোনাৰ ইনকম আহিব যদি আপোনাৰ 5 জন আপোনালোকৰ বিজনেছ ষ্টাৰ্ট কৰে আপোনাৰ ইনকম আহিব মিনিমাম 64,35,000 ইনকম আহিব যদি 12 স্লটৰ যদি আপুনি এজন মান 6 জন 5 জন যদি ষ্টাৰ্ট কৰে বিজনেছটো তো ফাইনেলি আপোনালোকক বিজনেছটো বুজাব পাৰিলোঁ আৰু এনেকুৱা বিজনেছৰ বিষয়ে মথাফচৰ বিষয়ে আৰু বিশেষ আপডেট পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব থেংক ইউ আজি ভিডিঅ' ইমানটা সমাপ্ত কৰিছোঁ